নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছোঁ অসমবাসীৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। বিহুক বিশ্ববাসীৰ মাজত পৰিচয় কৰাৰ লক্ষ্য 14 এপ্ৰিলত সৰু সজাইত অনুষ্ঠিত হ'ব এক বৰ্ণাঢ্য কাৰ্যসূচী। অনুষ্ঠানত উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। উক্ত অনুষ্ঠানৰ মাজতে চাংখাৰীৰ AIIMS নৱনিৰ্মিত মুকলিৰ লক্ষ্য ৰাজ্য চৰকাৰৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অনুমতি পালে 14 এপ্ৰিলত মুকলি হ'ব চাংখাৰীৰ AIIMS। এই উদ্দেশ্যে বৃহস্পতিবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই AIIMS পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীয়ে অত্যাধুনিক মানদণ্ডৰ চিকিৎসালয়খনৰ পৰিদৰ্শন কৰি কয়, ইতিমধ্যে 84% নিৰ্মাণ কাৰ্য সম্পন্ন হৈছে। OPD সেৱাও ইতিমধ্যে আৰম্ভ হৈছে। 14 এপ্ৰিলৰ পূৰ্বে চিকিৎসালয়খনত 150খন বিচনাযুক্ত IPI সেৱাও আৰম্ভ কৰিব পৰা যাব বুলি ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তেনে সময়তে এতিয়া মাত্ৰ দেশৰ প্ৰধানমন্ত্ৰীৰ অপেক্ষাত। প্ৰধানমন্ত্ৰীৰ অনুমতি পালে উক্ত 14 এপ্ৰিলত বিশেষ দিনটোৰ প্ৰধানমন্ত্ৰীৰ কৰকমলেৰে উদ্বোধন হ'ব চাংখাৰীৰ AIIMS। অসমৰ লোকসভা বিভাগে 244টা পদ মুকলি কৰিছে। এই পদসমূহ আবেদনৰ বাবে অন্তিম তাৰিখ 21 এপ্ৰিল নিৰ্ধাৰণ কৰা হৈছে। অসম লোকসভা আয়োগে অসম চৰকাৰৰ পাব্লিক ৱৰ্ক ৰুট আৰু পাব্লিক ৱৰ্কছ ডিপাৰ্টমেণ্টৰ হৈ এছিষ্টেণ্ট ইঞ্জিনিয়াৰৰ 244 পদৰ এক নিয়োগ বিজ্ঞাপন প্ৰকাশ কৰিছে। APHCৰ উপ সচিবে প্ৰকাশ কৰা বিজ্ঞাপনৰ তথ্য অনুসৰি সহকাৰী অভিযন্তাৰ মুঠ পদ 244ৰ ভিতৰত 117টা পদ অসংৰক্ষিত জেনেৰেল, 64টা পদ OBC/MOBC, 27টা পদ SC আৰু 27টা পদ STP আৰু 9টা পদ STH বাবে সংৰক্ষিত কৰা হৈছে। এই চাকৰিৰ দৰমহাৰ নিৰিখ মাহে 30,000ৰ পৰা 1,10,000 টকা হয়। 12,700 টকাৰ গ্ৰেড পে আগবঢ়োৱা হ'ব। এই চৰকাৰী বাবে আবেদন কৰিবলৈ 1 জানুৱাৰী 2023লৈ আবেদনকাৰীৰ ন্যূনতম বয়স 21 আৰু অত্যাধুনিক বয়স 38 বছৰ ধাৰ্য কৰা হৈছে। আনহাতে বয়সৰ ঊৰ্ধ্ব সীমাত সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে বিধিগত ৰেহাই লাভ কৰিব। আবেদনকাৰী চৰকাৰী স্বীকৃতিপ্ৰাপ্ত ইণ্ডিয়ান ফৰেইন ইউনিভাৰ্চিটিৰ পৰা চিভিল ইঞ্জিনিয়াৰিং বিষয়ত স্নাতক ডিগ্ৰীধাৰী নাইবা এছ'চিয়েট মেম্বাৰশ্বিপ এক্সামিনেশ্যন অফ ইনষ্টিটিউশ্যন অফ ইঞ্জিনিয়াৰিঙৰ পৰা পাৰ্ট A আৰু পাৰ্ট Bৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ইনষ্টিটিউশ্যন অফ ইঞ্জিনিয়াৰিঙৰ পৰা পত্ৰধাৰী হোৱা হ'ব লাগিব। লগতে ইংৰাজী ভাষাৰ জ্ঞান থকাৰ লগতে অসমীয়া, বড়ো, বঙালী ভাষাৰ জ্ঞান থাকিব লাগিব। আগ্ৰহীসকলে বিজ্ঞাপনৰ বিষয়ক লৈ অধিক তথ্যৰ লগতে পথৰ বাবে থাকিবলৈ অন্যান্য চৰ্তাৱলীলৈকে ধৰি অনলাইন যোগে আবেদন দাখিল কৰিবলৈ APHCৰ ৱেবছাইট www.aphc.nic.in লগইন কৰিব পাৰে। অনলাইন যোগে আবেদনৰ দাখিল অন্তিম তাৰিখ 21 এপ্ৰিল 2023। কুকুৰৰ মাংসৰ বিতৰ্ক লৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শিন্দেলৈ প্ৰেৰণ কৰিছে এখন পত্ৰ। যোৱা 19 মাৰ্চত কুকুৰৰ মাংসৰ বিতৰ্কৰ সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শিন্দেলৈ প্ৰেৰণ কৰিছিল এক পত্ৰখন। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ছ'চিয়েল মিডিয়াৰ জৰিয়তে এই পত্ৰখন ৰাজহুৱা কৰিছে। উল্লেখ যে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শিন্দেৰ নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ অংশীদাৰী দল প্ৰহৰ জনশক্তি দলৰ বিধায়ক বাসু কাৰুৱে অসমৰ মানুহে কুকুৰৰ মাংস খায় বুলি মহাৰাষ্ট্ৰৰ বিধানসভাত মন্তব্য কৰিছিল। গুৱাহাটীত ৰাজ আতিথ্যত থাকি যোৱা বিধায়কগৰাকীয়ে বিধানসভাত কৈছিল, অসমৰ মানুহে কুকুৰৰ মাংস খায়। মহাৰাষ্ট্ৰত কুকুৰৰ জনসংখ্যা নিয়ন্ত্ৰণ কৰিবলৈ পথৰ কুকুৰবোৰ অসমীয়ালৈ পঠিয়াই দিয়ক। অসমত কুকুৰৰ মাংসৰ চাহিদা আছে। কাৰ্ডুৰ এই মন্তব্য সমগ্ৰ অসমবাসীৰ মনত বিৰূপ প্ৰভাৱ পেলায়। লগতে বিভিন্ন দল সংগঠনে ইয়াৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। মন কৰিবলগীয়া যে অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনাই কুকুৰৰ প্ৰসংগ বিশেষ স্থান লাভ কৰিছিল। ৰাজ্যপালৰ ভাষণৰ মাজতে কুকুৰৰ প্ৰসংগক লৈ বিধানসভাৰ মজিয়া উত্তাল কৰি তোলে বিৰোধীয়ে। ইয়াকে লৈ সদনত এক হুলস্থুলীয়া পৰিৱেশৰো সৃষ্টি হয়। বিৰোধীৰ উত্তাল প্ৰতিবাদত ৰাজ্যপালে
17 মিনিট ভাষণ দি ভাষণ আধাতে সামৰিবলৈ বাধ্য হৈছিল। আনহাতে এই মন্তব্যৰ প্ৰতিবাদ জনাই বিৰোধীয়ে সদন আধাতে ত্যাগ কৰে। পিছত মুখ্যমন্ত্ৰীয়ে সদনত ঘোষণা কৰে যে মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্ধেলৈ পত্ৰ প্ৰেৰণ কৰিছে, যাৰ বাবে যোৱা 19 মাৰ্চত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই একনাথ সিন্ধেলৈ এই সন্দৰ্ভত এখন পত্ৰ প্ৰেৰণ কৰে। পত্ৰখনৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে বিধায়ক বাসু কাৰুৱে মহাৰাষ্ট্ৰৰ বিধানসভাত কুকুৰৰ মাংস সন্দৰ্ভত অসমবাসীৰ প্ৰতি এক অপমানজনক মন্তব্য কৰিছে। এই ক্ষেত্ৰত বিধায়ক বাসু কাৰুৱে এই মন্তব্য উঠাই লোৱাৰ লগতে এক বিবৃতি প্ৰকাশ কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পত্ৰৰ জৰিয়তে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীক আহ্বান জনায়। মন কৰিবলগীয়া যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্ৰ সম্পৰ্কে এতিয়ালৈকে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী আৰু বিধায়ক বাসু কাৰুৱে কোনো মন্তব্য ৰাজহুৱা কৰা নাই। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ অধীনত দৰিদ্ৰৰ বাবে আবণ্টন দিয়া চাউল ক'লা বজাৰত বিক্ৰী কৰিলে চাউলৰ সৰবৰাহ কৰা ঠিকাদাৰে 1-2 কিলোগ্ৰাম নহয় এখন সমবায়ীতে 8,000 কুইণ্টেল চাউলৰ হৰলুকি কৰিছে ঠিকাদাৰে। পৰিণতিত শোণিতপুৰ জিলাৰ ঘোঁৰামাৰী সমবায় সমিতি চিল কৰিলে শোণিতপুৰ যোগান বিভাগে। ঘটনা সংক্ৰান্ত তদন্তৰ নিৰ্দেশ শোণিতপুৰ প্ৰশাসনৰ। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ অধীনত ঘোঁৰামাৰী সমবায়ীলৈ আবণ্টনী চাউলৰ পৰা প্ৰায় 8,000 কুইণ্টেল চাউল হৰলুকি হোৱাৰ অভিযোগ উত্থাপিত হৈছে। সমবায়খনে লাভ কৰিবলগীয়া চাউলৰ ভিতৰত এই সপ্তাহতে প্ৰায় 8,000 কুইণ্টেল চাউল কমকৈ লাভ কৰাৰ বিষয়ে ঘোঁৰামাৰী সমবায়ীৰ সম্পাদক ঘিৰেশ্বৰ নাথে শোণিতপুৰ খাদ্য আৰু অসামৰিক যোগান বিভাগলৈ এক লিখিত অভিযোগ দাখিল কৰে। ইয়াৰ পিছতে বিভাগটোৰ পৰিদৰ্শক ৰিজি বৰুৱাই সমগ্ৰ বিষয়টোৰ তদন্তৰ দায়িত্ব দিয়াৰ পিছত ঘোঁৰামাৰী সমবায়ীতকৈ মুঠ 4,000 কুইণ্টেল পৰ্যন্তকৈ কম যোগান ধৰাৰ তথ্য লাভ কৰাত ঘোঁৰামাৰী সমবায় চিল কৰি দিয়ে। এই সমবায়ৰ লগতে চামধৰা আৰু বালিপৰা সমবায় দুখনেও আবণ্টনী চাউলতকৈ বহু কম পৰিমাণৰ চাউল লাভ কৰাক লৈ অভিযোগ দাখিল কৰিছে। সৰবৰাহৰ ঠিকা লাভ কৰা ট্ৰেন্সপৰ্টৰ স্বত্বাধিকাৰী পংকজ ৰায় বৰাৰ বিৰুদ্ধে চাউল হৰলুকিৰ অভিযোগ উঠিছে। দৰিদ্ৰৰ বাবে আবণ্টনী চৰকাৰী চাউল ক'লা বজাৰত বিক্ৰী কৰি পংকজ ৰায় বৰাৰ আৰু তেওঁৰ ঘনিষ্ঠ ভাস্কৰ পটংগীয়াই টকাৰ পাহাৰ গঢ়া বুলি জানিব পৰা গৈছে। খাদ্য সুৰক্ষা আঁচনিৰ অধীনত আবণ্টনী বিনামূলীয়া চাউলৰ এই কলা বেখাৰ বিভাগটোৱে একাংশ বিষয়া কৰ্মচাৰীৰ আশীৰ্বাদত চলাই আহিছে পংকজ ৰায় বৰাই। তেজপুৰৰ পৰা কলা বজাৰলৈ এই চাউল সৰবৰাহ কৰি আহিছে ভাস্কৰ পটংগীয়া। বৰ্তমান আন দুখন সমবায়ী তদন্ত চলোৱাৰ পিছত কিমান এটা বৃহৎ পৰিমাণৰ চাউল কলা বজাৰত বিক্ৰী কৰিলে সেয়া পোহৰলৈ আহিব। বিগত বছৰ ভাৰতীয় খাদ্য নিগমৰ ভঁৰালৰ পৰা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ অধীনত আবণ্টনী বিনামূলীয়া চাউলৰ ঠিকা লাভ কৰিছিল এইকেইজন ঠিকাদাৰে। সমগ্ৰ বিষয়টোৰ তদন্তৰ পিছত বিভাগে এইজন দুৰ্নীতিপৰায়ণ ঠিকাদাৰৰ বিৰুদ্ধে কি ব্যৱস্থা ল'ব। ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ জ্যেষ্ঠ পৰিৱেশ বিজ্ঞান মনোজ শইকীয়া জনোৱা মতে ৰাজ্যৰ 5খন চহৰ ক্ৰমে গুৱাহাটী, শিলচৰ, শিৱসাগৰ, নলবাৰী আৰু নগাঁৱৰ বায়ু প্ৰদূষণ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। তেওঁ কয় যে বায়ু প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পোৱা চহৰকেইখন ধূলিৰ প্ৰদূষণ, যান বাহনৰ প্ৰদূষণ আদি ৰোধ কৰাৰ বাবে কোনো উচিত ব্যৱস্থা নাই। তথ্যমতে বায়ু প্ৰদূষণৰ কবলৰ পৰা চহৰকেইখন বায়ুৰ গুণগত সূচাংক PM10 নাইট্ৰজেন, অক্সিজেন, ছালফাৰ ডাই অক্সাইড পৰিমাণ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। বৰ্ধিত বায়ু প্ৰদূষণে মানুহৰ মাজত শ্বাস-প্ৰশ্বাসজনিত ৰোগ যেনে শ্বাসকফ আৰু হাঁফানি ৰোগ বৃদ্ধি কৰে। ভাৰতীয় চিকিৎসা গৱেষণাৰ পৰিদৰ্শক তথ্যমতে শ্বাসকফ বেমাৰ হোৱাৰ ক্ষেত্ৰত দেশৰ 29,000 ভিতৰত অসম 15 সংখ্যক স্থানত আছে। পৰিষদৰ তথ্যমতে ৰাজ্যত 15 লাখ শ্বাসকফ ৰোগী আছে। উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত অসমতে শ্বাসকফ ৰোগী বেছি আছে। জলবায়ু পৰিৱৰ্তনৰ কবলৰ পৰা গুৱাহাটীকে ধৰি ৰাজ্যৰ কেইবাখনো প্ৰদূষিত চহৰৰ প্ৰদূষণ নিয়ন্ত্ৰণ কৰাৰ বাবে চৰকাৰৰ কোনো বিজ্ঞানসন্মত আৰু প্ৰণালীবদ্ধ কাৰ্যকৰী পৰিকল্পনা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। ৰাজ্য চৰকাৰে 2017 চনত আৰম্ভ কৰা ৰাষ্ট্ৰীয় নিৰ্মল বায়ু আঁচনিখন কাগজে কলমে কাম কৰি থকা দেখা গৈছে। উল্লেখ যে উদ্যোগৰ বৰ্জিত পানী এৰি দিয়াৰ ফলত সৃষ্টি হ'ব পৰা পানীৰ প্ৰদূষণ ৰোধৰ বাবে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে তেনে উদ্যোগসমূহৰ বৰ্জিত পানী নিষ্কাশন প্ৰণালী সংযোগ কৰাক বাৰ্তামূলক কৰিছে, কিন্তু এয়া বাস্তৱত কাৰ্যকৰী হোৱা নাই। এনে উদ্যোগৰ বিৰুদ্ধে পৰিদৰ্শন চকুমুদা কুলিৰ ভাও জুৰি থাকে। অসম বন বিভাগে
ইটা ভাটাসমূহৰ পৰা নিৰ্গমন হোৱা সেউজগৃহ গেছৰ পৰিমাণ হ্ৰাস কৰাৰ উদ্দেশ্যে নৱ প্ৰযুক্তিৰ সংযোজন আৰু বিকল্প শক্তিৰ সন্ধানৰ বাবে অসম জলবায়ু পৰিৱৰ্তন ব্যৱস্থাৰ সমিতি আৰু প্ৰদূষণ নিয়ন্ত্ৰণৰ বোৰ্ড অসম পৰামৰ্শৰ মাধ্যমেৰে শীৰ্ষক এই অধ্যয়ন সম্পন্ন কৰিছে। উক্ত অধ্যয়নত অসমৰ ইটা ভাটাসমূহৰ প্ৰদূষণ কমাবৰ কাৰণে বিকল্প অধিক সেউজ আৰু নতুন প্ৰযুক্তি যেনে ভাৰ্টিকেল শ্বাফ্ট ইটা ভাটা, জেক ভাটা, কম্প্ৰেছড আৰ্থ ব্লক আদিৰ লগতে আভ্যন্তৰীণ ইন্ধন আৰু নৱীকৰণযোগ্য সেউজ শক্তিৰ ব্যৱহাৰৰ সম্ভাৱনাৰ বিষয়ে পৰামৰ্শ আগবঢ়োৱা হৈছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীক 2 বছৰৰ কাৰাদণ্ড বিহিত গুজৰাটৰ চুৰাট আদালতে। ৰাহুল গান্ধীৰ বিৰুদ্ধে থকা এক মানহানিৰ গোচৰৰ চূড়ান্ত শুনানি গ্ৰহণ কৰি এই ৰায়দান চুৰাট আদালতৰ। উল্লেখ যে 2019 চনত এক নিৰ্বাচনী প্ৰচাৰ সভাত মোদী সম্প্ৰদায়ক লৈ বিতৰ্কিত মন্তব্য কৰিছিল ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীক 2 বছৰৰ কাৰাদণ্ড বিহা হৈছে যদিও তেওঁৰ শাস্তি 30 দিনৰ বাবে স্থগিত ৰাখিছে আদালতে। এই 30 দিনৰ ভিতৰত চুৰাট আদালতৰ ৰায়দানক প্ৰত্যাহ্বান জনাই সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব পাৰিব ৰাহুল গান্ধী। ৰাহুল গান্ধীক কাৰাদণ্ডৰ ৰায় প্ৰদান কৰাৰ পাছতে এতিয়া দেশজুৰি কংগ্ৰেছৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। সমান্তৰালভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শাসকীয় দল বিজেপিয়ে। ৰাহুল গান্ধীয়ে কোৱা কথা দেশৰ বাবে আৰু খুদ কংগ্ৰেছ দলৰ বাবে মংগলজনক নহয় বুলি কটাক্ষ বিজেপি। সমান্তৰালভাৱে বিজেপিয়ে ৰাহুল গান্ধীৰ কণ্ঠ স্তব্ধ কৰিবলৈ চেষ্টা কৰা বুলি অভিযোগ কৰিছে কংগ্ৰেছে। আদালতে পক্ষপাতিত্ব কৰা বুলি অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছে। আদালতৰ ৰায়ৰ পাছতে সৰ্বোচ্চ ন্যায়ালয়ৰ এগৰাকী অধিবক্তা বিনীত জিন্দালে লোকসভা অধ্যক্ষৰ ওচৰত ৰাহুল গান্ধীক বহিষ্কাৰ কৰিবলৈ দাখিল কৰিছে এখন আবেদন। মোদী সম্প্ৰদায়ক লৈ কৰা এক বিতৰ্কিত মন্তব্যৰ বাবে ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল চুৰাটৰ এগৰাকী বিজেপি বিধায়ক পুনেশ মোদীয়ে। 2019 চনত কৰ্ণাটকত অনুষ্ঠিত ৰাজহুৱা সভাত ৰাহুল গান্ধীয়ে নীৰৱ মোদীৰ, ললিত মোদী আদি নাম লৈ চোৰৰ উপাধি কিয় মোদী হয় বুলি উল্লেখ কৰিছিল। ইয়াকে লৈ ক্ষুব্ধ হৈ পৰিছিল মোদী সম্প্ৰদায়ৰ লোকসকল। অৱশেষত 4 বছৰৰ পাছত এই গোচৰৰ চূড়ান্ত শুনানি গ্ৰহণ কৰি ৰায়দান দিলে চুৰাটৰ এখন আদালতে। আদালতৰ এই ৰায়দানক আদৰণি জনাইছে অভিযোগকাৰী পুনেশ মোদীয়ে। ৰাহুল গান্ধীক ভাৰতীয় দণ্ডবিধিৰ 499 আৰু 500 ধাৰাত দোষী সাব্যস্ত কৰে আদালতে। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে স্বাধীনতা সংগ্ৰামী ভগত সিং, সুখদেৱ আৰু ৰাজগুৰুৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। স্বাধীনতা সংগ্ৰামত অতুলনীয় অৱদান আগবঢ়োৱাৰ 3 গৰাকী নেতালৈ শ্ৰদ্ধাঞ্জলি জনালে প্ৰধানমন্ত্ৰীয়ে। 1931 চনত 23 মাৰ্চত লাহোৰ ষড়যন্ত্ৰ গোচৰত ব্ৰিটিছসকলে 3 গৰাকী স্বাধীনতা সংগ্ৰামীক ফাঁচি দিছিল। টুইটযোগে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে দেশৰ স্বাধীনতা সংগ্ৰামত এক অতুলনীয় অৱদান আগবঢ়োৱা ভগত সিং, সুখদেৱ আৰু ৰাজগুৰুৰ ত্যাগৰ দেশবাসীয়ে সদায় স্মৰণ কৰি থাকিব। কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী, লোকসভাৰ অধ্যক্ষ ওম বিৰলা আৰু উত্তৰ প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্যই তেওঁলোকলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। গাডকাৰীয়ে টুইট কৰি কয়, বিপ্লৱী ভাগত সিংজী, ৰাজগুৰু আৰু সুখদেৱজীক তেওঁলোকৰ ত্যাগৰ দিনটোত লাখ লাখ অভিবাদন জনাইছো, যিসকলে মাতৃভূমিৰ বাবে তেওঁলোকৰ সকলো ত্যাগ কৰিছিল। ইফালে বিৰলাইও টুইট কৰি ভাৰতীয় যুৱক যুৱতীসকলৰ সাহসিকতাৰ প্ৰতীক অমৰ শহীদ ভগত সিং, ৰাজগুৰু আৰু সুখদেৱজীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।